তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। চাহ শ্ৰমিকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত। তিতাবৰ কাছজান চাহ বাগিচা শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনত 23 জন শ্ৰমিক আছিল। দুৰ্ঘটনাৰ ফলত 5 জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত মাধৱপুৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তিতাবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে 2 জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক। তিতাবৰৰ পৰা দীপন শইকীয়া। তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। চাহ শ্ৰমিকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত। তিতাবৰ কাছজান চাহ বাগিচা শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনত 23 জন শ্ৰমিক আছিল। দুৰ্ঘটনাৰ ফলত 5 জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত মাধৱপুৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তিতাবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে 2 জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক। তিতাবৰৰ পৰা দীপন শইকীয়া। তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। চাহ শ্ৰমিকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত। তিতাবৰ কাছজান চাহ বাগিচা শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনত 23 জন শ্ৰমিক আছিল। দুৰ্ঘটনাৰ ফলত 5 জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত মাধৱপুৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তিতাবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে 2 জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক। তিতাবৰৰ পৰা দীপন শইকীয়া। তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। চাহ শ্ৰমিকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত। তিতাবৰ কাছজান চাহ বাগিচা শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত। বাহনখনত 23 জন শ্ৰমিক আছিল। দুৰ্ঘটনাৰ ফলত 5 জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত মাধৱপুৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে তিতাবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে 2 জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক। তিতাবৰৰ পৰা দীপন শইকীয়া।